নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ফাইনালি আজি 8 তাৰিখৰ দিনা FLN কোৰ্সটো জয়েন কোৰ্সৰ অপশনটো এক্টিভ হৈছে সো এতিয়া আপোনালোকে কি ধৰণে কোৰ্সটো জয়েন হৈ কোৰ্সটো কমপ্লিট কৰিব আৰু কোৰ্সটো কমপ্লিট কৰাৰ পাছত কি ধৰণে এটা সেলফ অ্যাসেসমেন্ট টেষ্ট দিব লাগিব সেই গুটেইখিনি এই ভিডিওটোত আলোচনা কৰিম যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব প্ৰথমতে আপোনালোকে নিজৰ মোবাইলত ডিক্সা এপটো ওপেন কৰি ল'ব তাৰ পিছত আপোনালোকে তলৰ ফালৰ পৰা দ্বিতীয় অপশনটোত যাব লাগিব এই দ্বিতীয় অপশনটোত ক্লিক কৰিলে আপোনালোকে FLN কোৰ্সটো দেখা পাব তাৰ পিছত আপোনালোকে এই FLN কোৰ্সটোৰ ওপৰত ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে জয়েন কোৰ্সৰ অপশনটো দেখা পাব এতিয়া আপোনালোকে এই জয়েন কোৰ্স এই বুটামটোৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ স্ক্ৰিন এটা দেখা পাব ইয়াত আপোনালোকে আই এগ্ৰি ইয়াত টিক কৰিব লাগিব টিক কৰাৰ পিছত আপোনালোকে শেয়াৰ অপশনটোত ক্লিক কৰি দিব লাগিব ঠিক আছে শেয়াৰ বুটামটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই স্ক্ৰিনটো খুল খাব স্টাৰ্ট লাৰ্নিং এতিয়া আপোনালোকে স্টাৰ্ট লাৰ্নিং এই অপশনটোত ক্লিক কৰিব লাগিব এই অপশনটোত ক্লিক কৰাৰ পিছত আপোনালোকক এনেকুৱা ধৰণৰ এটা মেছেজ দিব আপোনালোকে স্টাৰ্ট লাৰ্নিং এই অপশনটোত পুনৰ ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কোৰ্সটো আৰম্ভ হৈ যাব আপোনালোকে প্লে বুটামটোত ক্লিক কৰি কোৰ্সটো কমপ্লিট কৰিব পাৰিব কোৰ্সটো আৰম্ভণিৰ পৰা শেষলৈকে কমপ্লিট কৰাৰ পিছত আপোনালোকে এটা পৰীক্ষা দিব লাগিব পৰীক্ষাটোৰ শেষত আপোনালোকে এখন সাৰ্টিফিকেট লাভ কৰিব সাৰ্টিফিকেটখন আপোনালোকে 15 দিনৰ ভিতৰত লাভ কৰিব সাৰ্টিফিকেটখন লাভ কৰিবৰ কাৰণে আপোনালোকে কোৰ্সটো 100% কমপ্লিট কৰিব লাগিব লগতে ফাইনেল অ্যাসেসমেন্টত যেটো আমি পৰীক্ষা দিম তাত আমি 70% মাৰ্কস পাব লাগিব তিনিটা এটেম্পটত সো ইমানখিনিয়ে কথা কোৰ্সটো আপোনালোকে অহা 7 ডিসেম্বৰ 2021 ৰ ভিতৰত কমপ্লিট কৰিব লাগিব সো কোৰ্সটো কমপ্লিট কৰাৰ কাৰণে আমাক যথেষ্ট সময় দিছে এই সময়খিনিত আমি ভালদৰে কোৰ্সটো ভালদৰে অধ্যয়ন কৰি তাৰ পিছত পৰীক্ষাটো দিলেই হ'ল ইমানখিনিয়ে কথা আশা ৰাখিছো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ থ্যাংক ইউ